জয় ধৰ্মে আজি আমি বহুত সুখিত কিয়নো আমাৰ যি বীৰ আছে বা আছিল আমাৰ সমাজৰ পৰা এখেতে হ'ল বীৰ বুদ্ধ ভগত আন এখেতৰ 233তম জন্ম জয়ন্তী আমি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ এটাই ব্যক্তি মানে য'ত ইমান আমাৰ ভাৰতবৰ্ষৰ কাৰণে স্বাধীনতাৰ কাৰণে বহুত সংগ্ৰাম কৰিছে কিন্তু দুৰ্ভাগ্যজনক এখেতৰ কোনো ৰেকৰ্ড মানে স্পষ্টভাৱে নাই মানে ক'ব গ'লে অসম বুৰঞ্জী বা ভাৰত বুৰঞ্জীৰ কোনো ইতিহাস কোনো ৰেকৰ্ড নাই এণ্ড দেয়াৰফৰ আমি এইবাৰ এটা সিদ্ধান্ত ল'লোঁ কি এখেতৰ কিমান কৰ্ম বা অৱদান আছে আমাৰ ভাৰতবৰ্ষত আমি মানে একগোট হৈ পেলাই এইটো পালন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ কুৰুখ জনগোষ্ঠীৰ পৰা বহুত সংগ্ৰাম কৰা বীৰ হিচাপে বহুতখিনি আছে কিন্তু ইতিহাসভাৱে কোনো ৰেকৰ্ড ইমান স্পষ্ট নাই অসমত ক'ব গ'লে মাংগ্ৰি মেম আছিল আৰু আমাৰ কানা বুদ্ধ আছিল আৰু বীৰ বুদ্ধ ভগত আছিল আৰু আমি সন্মান কৰোঁ আৰু এখেতে যেতিয়া সংগ্ৰামত নামি গৈছিল কাৰণ ব্ৰিটিছ শাসন দিনত বিশেষভাৱে কেপ্টেইন এম্পে এখেতে মানে বিচাৰিছিল কি বীৰ বুদ্ধ ভগত মানে সাৰেণ্ডাৰ কৰি পেলাই তাকে মানে হত্যাকাণ্ডটো আগবঢ়াব এই কাৰণে গাঁৱত য'ত জন্ম হৈছিল এখেতে এই গাঁৱৰ নাম হয় চিলাগাই চনহা তেতিয়া আছিল মানে ৰাঞ্চি ডিষ্ট্ৰিক্ট এতিয়া বৰ্তমান এইটো হয় ঝাৰখণ্ডৰ ৰাজধানী হৈ গৈছে তো এই গাঁৱত মানে এই কেপ্টেইন এম্পে ব্ৰিটিছৰ ফালৰ পৰা পূৰা মানে ঘেৰাও কৰি পেলাই এখেতক মানে চাৰেণ্ডাৰ কৰিব দিছিল কিন্তু এখেতে চাৰেণ্ডাৰ কৰা নাছিল তো কেপ্টেইন এম্পে মানে 300 চিপাহীক মানে ডিপ্লয় কৰি পেলাই এখেতক মানে আৰেষ্ট কৰি পেলাই মানে শ্বুটাৰ কৰিবৰ মানে এইটো প্লান কৰিছিল সিহঁতে কিন্তু পাৰা নাই কিন্তু দুৰ্ভাগ্যজনক মানে ইনডাইৰেক্টলি গুলিটো লাগি গ'ল আৰু এখেতৰ মৃত্যু হ'ল 13 ফেব্ৰুৱাৰী 1832 চনত এখেতে মৃত্যু হ'ল তাৰপিছত যেতিয়া আছিলি এখেতে মানে তিন ভাগৰ মানে সংগ্ৰাম চলাইছিল প্ৰথম আছিল ঘৰেলা ৱাৰ য'ত মানে সিহঁতে ফৰেষ্টত মানে আম্বুজ হৈ পেলাই ব্ৰিটিছ চিপাহীবিলাকক সিহঁতে আক্ৰমণ কৰি আছিল তাৰপিছত আহিল কি কল বিদ্ৰোহ তাতে সিহঁতে বহুত সংগ্ৰাম কৰিলে থাৰ্ড ফেজ আছিল এখেতৰ আছিল কি লড়কা বিদ্ৰোহ বা লড়কা ৰেবেলিয়ান ইয়াৰ অৰ্থ হ'ল কি যিমান মানে ইউথবিলাক আছে ডেকা ল'ৰাবিলাকক মানে একগোট আনি পেলাই মানে এখেতে মানে ব্ৰিটিছৰ এগেইনষ্টত মানে সংগ্ৰাম কৰিছিল আৰু লাষ্টত এখেতে মৰিল তো আমাৰ এইখিনি বীৰ যিখিনি আছে আমাৰ জনগোষ্ঠীৰ পৰা কাৰণে লামলাইট বা মেইন মঞ্চত আহিব পৰা নাই এতিয়ালৈকে এণ্ড দেয়াৰফৰ আমি এইবাৰ এই জয়ন্তীটো পালন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ যাতে আমাৰ যিখিনি বীৰ আছে আৰু বহুত অৱদান দিয়া গৈছে মানে ভাৰতবৰ্ষৰ কাৰণে সিহঁতৰ কোনো মানে অনুভৱ কৰা নিচিনা নহয় এই কাৰণে এইবাৰ আমি জনাম বেলেগ জনগোষ্ঠী বা চৰকাৰক যাতে আমাৰ যিখিনি অৱদান আছে মানে সিহঁতে স্বীকাৰ কৰে আৰু লগতে আমাক নিজৰ জাতি বুলি স্পষ্টভাৱে চৰকাৰে ইমান আমাক কেয়াৰ নকৰে চৰকাৰে আমাক স্পষ্টভাৱে কেয়াৰ নকৰে এই কাৰণে এইবাৰ মানে দলে বলে আমি আহি পেলাই আমাৰ নিজৰ সাহিত্যিক ভাষা ৰীতি নীতি নাচ গানটো আমি দেখাম বীৰ বুদ্ধ ভাগৱতৰ নামত আৰু ছেকেণ্ডলি মই গোটাই আমাৰ সমগ্ৰ অসমবাসী আৰু আমাৰ আদিবাসী সামুদায়িক মানুহৰ প্লাছ আমাৰ উৰাও জনগোষ্ঠীসকলক দলে বলে আহি পেলাই ই আমাৰ কৰ্মত বা ই পৰম্পৰা বা ই আমাৰ উৎসৱত বা এই প্ৰগ্ৰামত যাতে মানে ভাগ লয় তাকে আমাৰ বীৰ যখন আছিল যিখিনি কাম কৰি পেলাই গুচি গ'ল তাৰ কামখিনি নামখন যাতে বেলেগ বীৰৰ নিচিনা উজ্জ্বল হৈ আহিব বুলি আমি আশা কৰোঁ আৰু যেনেকুৱা আমাৰ ইয়াতে বীৰ আছিল লাচিত বৰফুকন চবেই জানে আমাৰ বিশেষভাৱে অসমত আৰু চেণ্ট্ৰেল লেভেলত ক'ব গ'লে নেতাজী বস এখেতৰ আজি জয়ন্তী আছে লগতে মহাত্মা গান্ধী সিহঁতৰ যিখিনি অৱদান আছে ঠিক তেনেকুৱা এখেতৰ বহুত অৱদান আছে তো এই ফাংচন থ্ৰু দি বা এই আমাৰ অৰ্গেনাইজেশ্যন থ্ৰু দি যিটো আমি পালন কৰিব ওলাইছোঁ যাতে চৰকাৰ আৰু বিভিন্ন দল সংগঠন বা জনগোষ্ঠীৰ মানুহ মানে গম পাব বুলি মই আশা কৰোঁ আৰু সকলোক অনুৰোধ জনাইছোঁ আৰু স্বাগতম যাতে আপোনালোকে চবেই আহে দলে বলে আমাৰ লগত একজোট হৈ পেলাই মানে এই বীৰ বুদ্ধ ভগতৰ জয়ন্তীটো আমি লগতে পালন কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ Mondno Romarin Olagi और जय धर्म
তো আজি আমি ইয়াত 233তম বীৰ বুধু ভগতৰ জন্ম বাৰ্ষিক পালন কৰিবলৈ ইয়াত সমবেত হৈছোঁ আৰু মই সদৌ অসম কুৰুকুৰা সাহিত্য সভাৰ সভাপতি। তো আমি আজি ইয়াত 233তম বীৰ বুধু ভগত ফ্ৰীডম ফাইটাৰৰ জন্ম জয়ন্তী পালন কৰিবলৈ আজি ইয়াত ধনপুৰ বিছমুৰী কাৰিগাঁৱত আমি কোকৰাঝাৰত অফিচ মুকলি কৰিছোঁ, ৰিচিপশ্যন কমিটিৰ অফিচ মুকলি কৰিছোঁ আৰু আমি আজিৰ পৰা অহা ফেব্ৰুৱাৰী মাহৰ 16 আৰু 17 দুই দিনীয়া কাৰ্যসূচীৰে আমি বীৰ বুধু ভগতৰ জন্ম জয়ন্তী পালন কৰিম। তো আমি ইয়াত 51জনীয়া অভ্যৰ্থনা কমিটি বনাইছোঁ আৰু আজি আমি অভ্যৰ্থনা কমিটিৰ কাৰ্যালয় মুকলি কৰিছোঁ। তো আমাৰ এই কমিটিত সভাপতি হিচাপে সুভাষ তিৰ্কী, AWDCৰ ভাইচ চেয়াৰমেন, লগতে মুখ্য উদ্যোক্তা হিচাপে এই সমষ্টিৰে কোকৰাঝাৰ ৱেষ্টৰ লৰেঞ্চ ইছলাৰী ডাঙৰীয়া উদ্যোক্তা হিচাপে আছে আৰু মই অভ্যৰ্থনা সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু ইয়াত সাধাৰণ সম্পাদক হিচাপে আছে ফ্ৰান্সিছ চাৰ্মাকো আৰু আমি অভ্যৰ্থনা সমিতিৰ সকলোৱে গোট খাই পেলাই অফিচটো মুকলি কৰিছোঁ। আৰু আমি জানো যে আমাৰ কুৰুকুৰাসকলৰ ফ্ৰীডম ফাইটাৰ হিচাপে, স্বাধীনতা সংগ্ৰামী হিচাপে বীৰ বুধু ভগত তেখেতে 1792 চনত তেখেতে 17 ফেব্ৰুৱাৰী জন্মগ্ৰহণ কৰিছিল। এতিয়া বৰ্তমান চিলগাঁই গাঁৱত, বৰ্তমান ৰাঁচীৰ ঝাৰখণ্ডত। তো তেখেতক কুৰুসকলৰ বীৰ পুৰুষ হিচাপে আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ জন্ম জয়ন্তী আমি পালন কৰিবলৈ সকলোৱে যজা হৈছোঁ। তো আমি জানো যে কি সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা বীৰ শ্বহীদ আছে, স্বাধীনতা সংগ্ৰামী আছে, কিন্তু আমাৰ কুৰুসকলৰ ভিতৰত বীৰ বুধু ভগতেই মুখ্য আছিল। তাৰপিছত টানা ভগত আছিল, তাৰপিছত আছিল অসমত মাংগ্ৰি মেম আছিল আৰু এনেকুৱা বহুতো আছে। কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত বা তেখেতৰ নামবিলাক আমাৰ মাজত ভৱিষ্যত প্ৰজন্মবিলাক স্পষ্ট নহয়। সেইকাৰণে আমি আমাৰ জাতীয় নেতা বীৰ বুধু ভগতৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি সকলোৱে ইয়াত যজা কৰিছোঁ। আৰু আমাৰ ইয়াত মুখ্য অতিথি হিচাপে আমাৰ BTRৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই উপস্থিত থাকিব আৰু লগতে AWDCৰ যিমানবিলাক সদস্যবিলাক আছে, EMবিলাক আছে উপস্থিত থাকিব আৰু লগতে BTRৰ সকলোকে আমি অনুৰোধ জনাইছোঁ উপস্থিত থাকিবলৈ। আৰু লগতে আমি যিমানবিলাক আদিবাসীসকল আছে বা উৰাওসকল আছে, বিশেষকৈ উৰাওসকল আছে, সিহঁতক অনুৰোধ জনাম যে 17 তাৰিখত দলে বলে আহি পেলাই ইয়াত যোগদান কৰে। এই মই কুৰু সাহিত্য সভাৰ সভাপতি হিচাপে সকলোকে মই অনুৰোধ জনাইছোঁ।